সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি দহি কচুৰ পাত আৰু ৰৌ মাছেৰে কিদৰে এটা ৰেচিপি বনাম সেইটোৱে এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। প্ৰথমতে ৰৌ মাছখিনি ভালদৰে ধুই লৈ মই অলপ হালধি সানি ললো আৰু তাৰপিছত অলপ বইল কৰি ললো। 2 ঘণ্টামান আগতে এবাটি মচুৰ দালি তিয়াই থৈ দিছিলো আৰু ঘৰত অলপ পিঠাগুৰি আছিলে তাৰো এবাটি ললো। ৰেচিপি দিয়াৰ কাৰণে এয়া নহৰু গুচাই লৈছো আৰু আদা বাকলি গুচাই কুটি লৈছো, পিয়াজ কুটি লৈছো আৰু কেঁচা জলকীয়াও কুটি লৈছো। তিয়াই থোৱা মচুৰ দালিখিনি মিক্সিত খুব ভালদৰে পেষ্ট বনাই ললো। কচুপাতবোৰ খুব ভালদৰে ধুই ললো আৰু তাৰপিছত পাতৰ মাজত থকা ডাঠ অংশখিনি কাটি পেলাই দিলো আৰু পাতবোৰ অলপ সৰু সৰুকৈ কাটি ললো। গেছ জ্বলাই টাৱা বহাই দিলো আৰু টাৱাখন গৰম হোৱাৰ পিছত সেই কাটি থোৱা পাতৰ টুকুৰাবোৰ এখিলা এখিলাকে মই টাৱাত সেকি ললো আৰু এইদৰে গোটেইখিনি পাতেই মই ইলুটি সিলুটিকে খুব ভালদৰে সেকি ললো। এইদৰে সেকি ললে পাতবোৰ অলপ কোমল হৈ যাব আৰু তেতিয়া পাতবোৰ জাপিবলৈ ভাল হ'ব। এতিয়া এটা ডাঙৰ বাটিত পিঠাগুৰিখিনি আগতে ঢালি ললো আৰু তাৰপিছত মিক্সিত পেষ্ট কৰি ৰাখা মচুৰ দাইলখিনিও ঢালি দিলো আৰু এতিয়া এটা এটাকে অন্যান্য উপকৰণবোৰো ইয়াতে মিহলাব লাগিব। প্ৰথমতে মই আদা নহৰুখিনি পেষ্ট কৰি থৈছিলো সেইখিনি ইয়াতে দি দিলো আৰু আদা নহৰুখিনি ভালদৰে পেষ্ট কৰি ললে তেতিয়া মিশ্ৰণটোও ভাল হ'ব। তাৰপিছত কুটি থোৱা পিয়াজখিনি ইয়াতে দি দিলো আৰু কেঁচা জলকীয়াও মই কুটি থৈ দিছিলো সেইখিনিও ইয়াতে দি দিলো। এতিয়া ইয়াতে মছলা দিব লাগিব। প্ৰথমতে মই হালধি গুৰি এচামুচ দিলো আৰু তাৰপিছত জিৰা গুৰি এচামুচ দিলো, ধনিয়া গুৰিও এচামুচ দিলো, তাৰপিছত কাশ্মীৰী মিৰ্চৰ গুৰি দিলো এচামুচ। এতিয়া নিমখ দিব লাগিব। নিমখ কিন্তু মই খুব বেছি নিদিওঁ কাৰণ তেতিয়া খাই ভাল নালাগিব, সেইকাৰণে প্ৰয়োজন অনুসৰি নিমখো দিলো। মছলাখিনি দিয়াৰ পিছত এতিয়া গোটেইখিনি সামগ্ৰী খুব ভালদৰে সানি ললো। যিহেতু পিঠাগুৰিখিনি শুকান সেইকাৰণে দালিৰ পেষ্টৰ লগত সানি লোৱাৰ পিছত অলপ ডাঠ ডাঠ হ'ল আৰু মিশ্ৰণত এতিয়া মই অলপ পানী ঢালি দিলো। খুব বেছি পানী দিব নালাগে, এনেকুৱা ক্ষেত্ৰত অলপ পানী দি ল'ব লাগে, তেতিয়াহে মিশ্ৰণটো অলপ কোমল হয়। আৰু এতিয়া গোটেইখিনি মিশ্ৰণ এটি ঢাকনি মাৰি মই 20 মিনিটমান সেট হ'ব দিম। আৰু এটা সৰু বাটি ললো। ইতিমধ্যে মই বইল কৰা মাছখিনিৰ কাঁইটবোৰ উলিয়াই লৈছিলো আৰু সেইখিনি এইটো বাটিত এতিয়া লৈ ললো। তাতে কুটি থোৱা পিয়াজখিনি দি দিলো আৰু কেঁচা জলকীয়াও কাটি ৰাখিছিলো সেইখিনিও ইয়াতে দি দিলো। এতিয়া ইয়াতে মছলা দিব লাগিব। প্ৰথমতে মই কাশ্মীৰী মিৰ্চৰ গুৰি এচামুচ দি দিলো, তাৰপিছত জিৰা গুৰি দিলো এচামুচ, ধনিয়া গুৰি দিলো এচামুচ আৰু হালধি দিলো।
এতিয়া ইয়াতে নিমখো দিব লাগিব অলপ। মই সামান্য নিমখ দিলোঁ। বেছি দিলে নিমখ চখা হৈ গ'লে খাবলৈ ভাল নহ'ব। হাতত অলপ কালজিৰা ল'লোঁ আৰু খুব ভালদৰে মোহাৰি লৈ এই মাছৰ পিটিকাত দি দিলোঁ। এতিয়া গোটেইখিনি সামগ্ৰী খুব ভালদৰে সানি ল'ব লাগিব আৰু মই এতিয়া যিটো ৰেচিপি বনাম এই ৰেচিপিটোৰ আচল টেষ্টি বস্তুখিনিয়ে এই মাছখিনি, গতিকে এইখিনি ভালকৈ হ'ব লাগিব। এতিয়া সেকি থৈ দিয়া কচুপাতখিনিৰ টুকুৰাবোৰ মই এখন কাঁহীত পাৰি লৈছোঁ আৰু এখিলা এখিলাকৈ পাৰি লৈ তাতে অলপ অলপকৈ মাছৰ পিটিকা দি দিছোঁ আৰু তাৰপিছত পাতবোৰ মটকাই মটকাই জাপি লৈছোঁ। এটা সৰু টোপলাৰ নিচিনাকৈ বান্ধি লৈছোঁ। পাতবোৰ সেকি লোৱাৰ কাৰণে কোমল হৈ গৈছে, সেইকাৰণে ধুনীয়াকৈ জাপিব পৰা গৈছে আৰু এয়া হৈ গ'ল, এটা টোপলা হৈ গ'ল। ঠিক এইদৰেই আৰু এখিলা পাত লৈ মই এইদৰে টোপলা বান্ধি লৈছোঁ আৰু এনেদৰেই বাকী থকা পাতখিনিৰো মই এইদৰে ধুনীয়াকৈ জাপি লৈছোঁ। এইদৰে গোটেইখিনি পাতৰে এনেকৈ মেৰিয়াই মেৰিয়াই টোপলা বান্ধি পেলালোঁ আৰু কাঁহীখন একেবাৰে ভৰ্তি হৈ গ'ল। আৰু এতিয়া কাঁহীখন দেখাত যে ইমান ধুনীয়া লাগিছে। এতিয়া ভাজিব লাগিব। গেছ জ্বলাই কেৰাহীটো দি দিলোঁ আৰু কেৰাহীত ৰিফাইন অইল ঢালি দিলোঁ। এতিয়া মচুৰ দালি আৰু চাউলৰ গুড়িৰ যে পেষ্টখিনি বনাই থৈছিলোঁ সেইখিনি খুব ভালদৰে ইতিমধ্যে ছেট হৈ গৈছে। তাতে মই এটা এটাকৈ কচুপাতৰ এই টোপলাখিনি বুৰাই লৈ তেলত দি দিলোঁ। গেছৰ জুইটো মিডিয়ামত থাকিব। বেছি জুই দিলে এইবোৰ দেই যোৱাৰ সম্ভাৱনা থাকে। ঠিক এইদৰে বাকী কচুপাতৰ টোপলাবোৰো মই ধুনীয়াকৈ তেলত ভাজিবলৈ ল'লোঁ আৰু এইবোৰ ভাজতে অলপ সময় লয়। ইলুটি শিলুটিকৈ ভাজিব লাগিব আৰু ভাজি থাকোঁতেই এইবোৰ মচমচীয়া হৈ যাব। কচুপাতৰ এই ৰেচিপিটো আপোনালোকেও বনাই খাবচোন, খুবেই ভাল লাগে। বাৰিষাৰ বতৰত কচুপাতৰ এই ৰেচিপিটো খাই বৰ মজা লাগে। আৰু মই এতিয়া ইলুটি শিলুটিকৈ খুব ধুনীয়াকৈ এই কচুপাতৰ বৰকেইটা ভাজি লৈছোঁ আৰু এইবোৰ চচৰ লগতো খাব পাৰি, চাটনিৰ লগতো খাব পাৰি আৰু আপুনি ইচ্ছা কৰিলে চাহৰ লগত খাব পাৰে। খুবেই জুতি লাগে খাই। আজিৰ ৰেচিপিটোক কচুপাতৰ বৰা নাইবা চপ বুলিও ক'ব পাৰি আৰু মই বিলাহী চচেৰে পৰিৱেশন কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে পদিনা পাতৰ চাটনিৰেও পৰিৱেশন কৰিব পাৰে। চাহৰ লগত খাই ভাল লাগে, আকৌ ভাতৰ লগত খালেও সমানে জুতি লাগে। আজিৰ ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট কৰি জনাবচোন বাৰু। আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।